হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আমি বনাবলৈ গৈ আছোঁ সৰিয়হ আৰু মিছা মাছ। মাছ এক পোৱা লৈ লৈছোঁ। ডাঙৰখিনি আমি ভালকৈ বাচি কাচি ধুই লোৱা হৈছে। আৰু লগত ইয়াত আছে আদা নহৰু, ইয়াত আছে শুকান জলকীয়া, ধনিয়া আৰু এইটো আমাৰ সৰিয়হ আৰু জিৰা। বাছ চাই থাকক, বস্তুখিনি দেখাই আছোঁ। মছলাখিনি ৰেডি কৰি লওঁ আৰু মাছকেইটা ফ্ৰাই কৰি টাইমত দেখাই আছোঁ আপোনালোকক। ইয়াত আমি আলু কাটি লৈছোঁ অলপ পাতলকৈ ৰাউণ্ডকৈ। ইয়াত সৰিয়হৰ লগত বনোৱা তো ইয়াত নিমখ দি দিয়া, হালধি দি দিয়া হৈছে। হালধি দিলোঁ, এতিয়াহে দিম আমি নিমখ দি দিয়া হৈছে গাইছ। তাৰপিছত তেতিয়া যাব আমাৰ কেৰাহীত তেল। আমাৰ কেৰাহী গৰম হৈ গৈছে। ইয়াত আমি এতিয়া দি দিম মাষ্টাৰ্ড অইল। বেছি নিদিওঁ, মাছখিনি খালি জাষ্ট ফ্ৰাই কৰি ল'ম। অকণমান নিমখ ছটিয়াই দিছোঁ। তো এতিয়া আমি অলপ মাছকেইটা ওলট পালট কৰি দিম। তো গাইছ, আমাৰ মাছটো ফ্ৰাই হৈ গৈছে। এতিয়া আমি ওলাই ল'ম সুন্দৰকৈ। আমি এতিয়া কেৰাহীত দি দিলোঁ সেই তেলতে আলু। তো আলুকেইটা ফ্ৰাই কৰি লওঁ, দেখাই আছোঁ আপোনালোকক, চাই থাকিব। তো গাইছ, আলু আমাৰ ফ্ৰাই হৈ গৈছে। তো আমি এতিয়া এইখিনি উলিয়াই ল'ম। তো আমি আলুখিনি উলিয়াই লওঁ, চাই থাকক। তো গাইছ, আলু ফ্ৰাই হৈ গৈছে আমাৰ, উলিয়াই ল'লোঁ। আৰু ইয়াত দি দিম আমি ব্লেক পেপাৰ অলপমান। তাৰপিছত দি দিম অলপ লাল মিৰ্চ পাউডাৰ। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু ভাজি ল'ম। তো ফ্ৰাই কৰি ল'ম। ফ্ৰাই হৈ গৈছে। এতিয়া আমি ইয়াত দি দিম বিলাহী। এনেকৈ দি দিব পাৰে, দেখাবলৈ পাইছে। বিলাহী এটা মিডিয়াম চাইজৰ কাটি দিছোঁ ইয়াতে। সুন্দৰকৈ ফ্ৰাই কৰি ল'ব। তো চাই থাকক ভিডিঅ'টো গাইজ, দেখাই আছোঁ আপোনালোকক পিছলৈ কি কৰি আছোঁ। তো গাইজ, আমাৰ মছলা ফ্ৰাই হৈ গৈছে, বিলাহীও গলি গ'ল। তো ইয়াত এতিয়া আমি এড কৰি দিম ফ্ৰাই কৰা আলুখিনি। আলুখিনি অলপ ডিপ ফ্ৰাই হৈ গ'ল দেই গাইজ। তো এতিয়া মিক্স কৰি ল'ব। 30 ছেকেণ্ডমান আমি লৰাই ল'ম। তো আমাৰ মছলাখিনি আলুৰ লগত মিক্স হৈ গৈছে। ইয়াত আমি এতিয়া এড কৰি দিম মাছখিনি। এইখিনিও মিক্স কৰি লওঁ আমি। তো ইয়াত আমি এতিয়া এড কৰি দিম অলপমান পানী। অলপমান নহয়, আকৌ দিব লাগিব। আৰু অলপ দি দিম পানী। তো গাইছ, আমি
4 মিনিট 5 মিনিট উতলিব দিম এতিয়া ঢাকি দিওঁ। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো। এতিয়া আমি ঢাকনিখন উঠাই চাই লওঁ। আমাৰ তৰকাৰী ধুনীয়াকৈ উতল আহি গৈছে। চাওক গাইছ, পানীটো শুকুৱাই দিম আমি, অলপ গ্ৰেভি টাইপ কৰিম। তো চাই থাকক আপোনালোকে। আৰু অলপ টাইম আমি এতিয়া ঢাকোন মাৰি ৰাখি দিম। তো গাইজ দেখিবলৈ পাইছে আমাৰ পানী শুকাই গ'ল। এতিয়া আমি ইয়াত এড কৰি দিম কেঁচা ধনিয়া। আৰু আমাৰ গাইজ তৰকাৰী ৰেডি। কালাৰটো চাওক কেনেকুৱা হৈছে জনাব। এতিয়া আমি গেছটো অফ কৰি দিলোঁ। তো ধন্যবাদ ইমান দেৰিলৈ চোৱাৰ বাবে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। জয় আই অসম।